জীৱনৰ ঠিকনাক লৈ তেওঁৰ পৰিবাৰে এতিয়ালৈকে মুখ খোলা নাই গতিকে ৰাজদ্ৰোহীৰ পক্ষ লোৱাৰ অপৰাধত জয়মতী কুঁৱৰীকো বন্দী সজাই ৰাজসভালৈ লৈ অনা হওক আপুনি কি কৈছে বুঢ়াফুকন ডাঙৰীয়া ৰাজমাল মহিলা ৰাজসভাত প্ৰৱেশৰ কোনো মহিলাৰে অনুমতি নাই এইটো ময়ো জানো যদি জানে জয়া কৰি কানি ইয়াত থিয় কৰাব বিচাৰিছে কিয় এ অন্যায় এ পাপ মোৰ মোমাই তেওঁক যেতিয়া ডিঙি কাটি হত্যা কৰা হৈছিল অকণমান সময় নিৰ্যাতন কৰাৰ বিনিময়ত তেওঁ যেতিয়া মৃত্যুদণ্ড বিহা হৈছিল দেশদ্ৰোহী সজোৱা হৈছিল তেতিয়াই আহোম বংশৰ কেইজন কোঁৱৰে চিঞৰিছিল যে অন্যায় এয়া পাপ কেইজনে কৈছিল তেওঁ লঘু দুখত গুৰু শাস্তি বিহা হৈছে তেওঁ দেশত তুমি নহয় কৈছিল কোনোবাই যিহেতু তেতিয়াও কোনেও চিঞৰা নাছিল আজিও মই কাকো চিঞৰাৰ সুযোগ নিদিওঁ এমূৰৰ পৰা আহোম ৰাজত্ব কালিমা সানি যাম কোনেও এটাও দুশব্দ উচ্চাৰণ কৰিব নোৱাৰিব বুঢ়া গোহাঁই বৰ গোহাঁই সকলো নাই মই বঙালৰ হাতত গতাই থৈ অহা গুৱাহাটীখন বচাবলৈ আটাই এটালৈ লৰ মাৰিছো মোৰ এতিয়া সকলো পথ মুকলি মোক আৰু বাধা দিবলৈ কোনো কিন্তু বুঢ়াফুকনে বাধা দিবলৈ আজিও ভাবি ল'লে হ'ল যে তাৰ জীৱনৰ অন্তিম ক্ষণ চকু চাপি ৰৈ থাকিব নালাগে হাজৰিকা অতি সোনকালে জয়মতী কুঁৱৰীক বন্দী সজাই ৰাজসভালৈ লৈ অনা ডিঙিত খাই থৈ খামুচি ধৰি আছে এই গদাকো তাৰ কোনো শান্তিত নলগোৱা পৰ্যন্ত আমি কেতিয়াও নিষ্কণ্টক নহওঁ আহৰ মাংস খাই আছিলো এই হাড়ডালত অত ভূমক এনেকুৱা আঠা খাই লাগি ধৰিছে এৰুৱাবত পৰা নাই আপুনি এৰুৱাই দিয়ক না গালি পাৰিছো আপুনি কি কথা কৈছে ৰাজসভালৈ আপুনি বন্দী হৈ যাব যাবতো লাগিবই চৰকাৰীকে অমান্য কৰি মই অসমীয়া নাৰী দুৰ্গতিৰ প্ৰতিপন্ন কৰিব নোৱাৰো সিহঁতবোৰে যদি আপোনাক মৰি থাকে এটা অদ্ভুত অহংকাৰ লৈ মৰিম মই মোৰ বংশৰ কোনো অনিষ্ট হ'বলৈ নিদিম ৰাজ্যখনৰ ভৱিষ্যতটোক মই নষ্ট হ'বলৈ নিদিম অলপ পিছতে ৰজা ঘৰীয়া মানুহ আহি মোক ইয়াৰ পৰা লৈ যাব তাৰ আগে তুমি লাই আৰু লেচাইক লৈ সিহঁতৰ মোমায়েকৰ ঘৰলৈ গুচি যাওঁ তোমাৰ অঘৰা যোৱাৰ সকলো বন্দোবস্ত মই কৰি থৈছো তুমি কেৱল মোক এইখিনি সহায় কৰি দিয়া পদ্মা হ'ব আপুনি ইয়াৰ কথা একোৱেই চিন্তা কৰিব নালাগে সিহঁত দুয়োটাই তোমাৰ লগতে খেলা ধূলা কৰি ডাঙৰ হৈছে তোমাৰ সংগ সিহঁতে ভাল পায় গতিকে প্ৰয়োজন হ'লে তুমিও সিহঁতৰ লগত দুদিনমান থাকি দিবা দেই নহ'লে মোক বিচাৰি সিহঁত দুয়োটাই হাহাকাৰো কৰিব পাৰে মই ওলাল এই লেচাই যোৱাই নাই ৰ'ব মই লেচাই দিয়ে নগৈ এনাই ভাল কৰি থাকি পেইন চাব নোৱাৰো মানে আৰু চাবি ৰ আটাইৰে কথাবোৰ মানি চলিবলৈ তুমি যোৱা নেকি আই আপুনিতো কেতিয়া আহিব আই তুমি সদায় কৈ থকা আহিব অতি সোনকালে আহিব এখন দেশে অপেক্ষা কৰি আছে জাতিৰ বহু দায়িত্ব অসমীয়াৰ সপোনৰ বহু পূজা ভৰি কৰিবলগীয়া হৈছে তেওঁ আহিব চৰকাৰে ঈশ্বৰে আপোনাক এতিয়া ৰাজকাৰ্যলৈ মাতি পঠিয়াইছে আপুনি অপেক্ষা কৰক মই বিনম্ৰ কৰিব ৰাজসভাত আপোনাৰ অপেক্ষা কৰিছে তুমি
যাব না যদি কেতিয়াবা মাৰ মুখেদি নুশুন কৰি মই শুনিবলৈ মন যায় বুজি ল'বি মাৰ ৰজাই কিনি থকা চোলা ধৰে অপান কৰি ওলাগে যায় মইতো সাজি আছো লেচাই বা হ'লনে নাই বৰ মৰমেৰে পাতিছিলোঁ এই ঘৰখন ভাবিছিলোঁ ইয়াতেই জীয়াই থাকিম ইয়াতেই মৰিম কিন্তু ইয়াততো আৰু জীয়াই থকাটো নহ'ব